তো গাইজ আপোনালোকে কেনে আছে তো বহুত দিন ধৰি মই ভিডিঅ' দিয়া নাছিলোঁ মানে দিছিলোঁ দিয়াছোঁ 2 দিনমান আগতে এটা প্ৰেংকলটো কেনে লাগে জনাব তো প্ৰেংকলটো যদি ভাল লাগিছে আপোনালোকৰ ভিডিঅ'টো আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে আজিৰ এই ভিডিঅ'টো হৈছে আমি মানে যাই আছোঁ এটা নতুন জেগালৈ মানে আগে পিছে গৈছিলোঁ মানে কি আপোনালোকক দেখুওৱা নাছিলোঁ মানে জেগাকেইটা বহুত ভাল লাগে গাইজ আৰু মোৰ লগত গাইজ আজি আছে পাপুলি ধ্ৰুৱ আমি মানে কেনে লগৰ বুলি এনে পাপুলি বুলি মাতো তো ধ্ৰুৱ আছে ধ্ৰুৱই কিবা ক'ব গাইজ আজি আমি ফুৰিব আহিছোঁ নিচিপন আৰু মই আহি ভালে লাগছে কি ক'ম আৰু নিচিপনে আজি মোবাইলটো ৱাটাৰপ্ৰুফ টেষ্ট কৰিলে বঢ়িয়া তো গাইজ বলক এই পথাৰৰ মাজত একা পথেৰে গৈ আছোঁ আমি গাইজ আমি এনেকৈ যাই আছোঁ আগে ধ্ৰুৱ কি হ'লে গাইজ ইয়াৰ কি হ'লে পৰে নেকি নে ই গাইজ পৰিলে কি হ'ল তো উঠনকে পৰলি দুখ পাইছা নাকি কমেট চাইকেলখন আছে না ভালে চাইছোঁ তো গাইজ এনেকুৱা আমাৰ মাজত সৰু সুৰা এক্সিডেণ্ট মানে হৈয়ে থাকে তো একো যি নহ'ল গাইজ আৰু পানী চানী নপৰলাক যি ভৰিত বোলে অলপ দুখ পাইছে গাইজ তো গাইজ এই মানে চাই কিনে ভিউটো কেনেকুৱা গাইজ ক'ব চব এটা ধুনীয়া সুন্দৰ পৰিৱেশ পথাৰৰ মাজে মাজে এটা সৰুকৈ নিজৰা মানে কেনে হয় অলপ নদী টাইপখন গৈ আহিছোঁ দং বুলি কয় আমাৰ ইয়াত আপোনালোকৰ ইফালে কেনে বুলি কয় জনাবচোন চুইচ গেট এখন নহয় গাইজ আগত আছে এই চুইচ গেটটো সৰু সৰু অংশ বুলি ক'ব পাৰি মানে কেনে পানী চানী থাকে ইভাগে আৰু দলং হেন টাইপৰ গাইজ তো গাইজ পানীৰ ঢৌটো চাওকচোন কেনেকুৱা এটা ঢৌ Paint the struggle and climb. The clock keeps spinning, but I'm owning my time. Words like puzzle pieces fitting tight in the rhyme. Snares punch louder than the city's own shine. আৰু বেছি নে অলপমান আছে মানে ধ্ৰুৱৰ এটা ইনষ্টা দি আছে তো ইনষ্টাটো ধ্ৰুৱৰ কৰিব আপোনালোকে ফ'ল' কৰিব These gritty vibes keep my story inside. বুলি আছে আপোনালোকে ফ'ল' কৰিব গাইজ আহি পাই গ'লো সেইখন আগত যি আছে গাইজ সেইখনে চুইচ গেট এখন হৈছে নদী এইটো হৈছে নদী আৰু এইখন হৈছে চুইচ গেট তো গাইজ বলক আমি আগত যাই চাইকেল টাইকেল থৈ আহোঁ সাইকেল বিলাক থৈ ললো তো গাইজ বলো গাইজ মানে আল্টিমেট ভিউ গাইজ চাওকচোন ধুনীয়া এটা পৰিৱেশ গাইজ নিৰিবিলি পৰিৱেশ তাৰে মাজত গাইজ নদী বৈ আছে তো মানে আপোনালোকে এই মোবাইলত ভিডিঅ' কৰোঁতে শব্দটো মানে ফিল কৰিব পৰা নাই তো আপোনালোকে ইয়াতে আহিলে ধুনীয়া এটা শব্দ ফিল কৰিব আৰু গাইজ নদীটোৰ নাম হৈছে কালদিয়া বহুতী নদী
নদীটো আছে ৰিহাবাৰী বজালী অঞ্চলত। তো গাইজ আজি ভিডিঅ'টো মানে ইয়াতে সমাপ্ত কৰোঁ। তো ঠাইখিনিৰ নাম হৈছে ৰিহাবাৰী আৰু নদীটোৰ নাম হৈছে কালিয়া। তো গাইজ ভিডিঅ'টো কেনে লাগিল জনাব, আৰু ভিডিঅ'টো ভাল লাগিছে যদি লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আজিলৈ ইমানতে সমাপ্ত, বাই বাই গাইজ।